নমস্কাৰ ৰাজ্যকাল কি খবৰ আপোনালোকৰ বৰ্ণিছা সকলৰে ভালে আৰু লগতে মোৰো ভাল আজি হৈছে এটা বিশেষ দিন মানে পবিত্ৰ দিন বুলিয়ে ক'ব লাগিব আজি হৈছে 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী আৰু প্ৰতিবাৰে আমাৰ গাঁৱত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী পালন কৰে আপোনালোক মই শৰ্ট জনাইছিলোৱে আপোনালোকে যোনে যোনে সেই শৰ্টছটো চাইছে আপোনালোকে নিশ্চয় গম পাইছে তো আজি মানে আমাৰ প্ৰগ্ৰেমটো ৰাতি হ'ব লগতে দিনতো বহুত কাৰ্যসূচী আছে যেনেকৈ বিভিন্ন ধৰণৰ কম্পিটিশ্যন আছে আৰু লগতে এতিয়া পতাকা উত্তোলন হ'ব সেয়েহে আমি আটাইখিনি এফালে আছে সেয়েহে আমি আটাইখিনি আহি লৈছোঁ তো আপোনালোকক কি হয় মই আপোনালোকক দেখাই দেখিম আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব পতাকা উত্তোলনৰ কাৰণে সভাপতিক আদৰি আনিবলৈ যাবলৈ ওলাইছে হাই দিদি হাই হেলে সভাপতিক আদৰা হৈ গ'ল প্ৰসাদ বিলাই আছে পতাকা উত্তোলনৰ কাৰ্যসূচী এতিয়া ষ্টাৰ্ট কৰিলে আৰ্ট কম্পিটিশ্যন আৰু সেইবিলাক দৰ্শক মণ্ডলী তো গাইজ এতিয়া হৈ গ'ল ৰাতি এতিয়া মই ধুনীয়াকৈ ওলাই কৰি লৈছোঁ যাবৰ কাৰণে দিনত বহুতখিনি মানে আপোনালোকক দেখুওৱা নহ'লে কুইজ প্ৰতিযোগিতা আছিলে কবিতা আবৃত্তি আছিলে এইবিলাক আপোনালোকক দেখুৱাই নহ'লে মই মাজে মাজে ভিডিঅ' কৰি পেলাই পাহৰি যাওঁ মই ওলাই কৰি লৈছোঁ মই গৈ আছোঁ গৈ পিনে আপোনালোকক দেখাম আপোনালোকে আছিল গেটখন ৰাতি দিনত দেখুৱাব পাহৰি গ'লো সেইকাৰণে ৰাতি দেখাই দিছোঁ এতিয়া একক আধুনিক নৃত্য প্ৰতিযোগিতা ষ্টাৰ্ট হৈ গ'ল হায়াৰ ছেকেণ্ডেৰী পাছ কৰা গাঁৱৰ পৰা সম্বৰ্ধনা জনোৱা হৈ আছে মঞ্চ মুকলি কৰিব আৰু লগতে মঞ্চ মুকলি হোৱাৰ পিছত এখন এটা সংগীত গাব লাগিব সেইকাৰণে আটাইখিনি মঞ্চ লিখিবৰ কাৰণে সাজু হৈ লৈছে আৰু দেখিব কবি এইফালে যোনে যি ডাটা আগবঢ়াইছে সকলোকে সম্বৰ্ধনা জনাই আছে মই মুখবিলাক নেদেখিব পাৰোঁ এতিয়া আমাৰ ডেন্স গ্ৰুপটো হ'ব সেয়েহে আমি আটাইবিলাক ওলাবলৈ আহিছোঁ এইফালেও ওলা হৈ আছে গাইজ আমি অলপমান পিছতে ওলাই গৈ আছোঁ আপোনালোকক দেখাম আপোনালোকে চাই গাইজ ৰেডি না মঞ্চত গায়ক উঠি গৈছে আমি এতিয়া আমাৰ ডেন্সটো নাচা হৈ গ'ল বহুত গৰম লাগিছে আপোনালোকে ফুল ভিডিঅ'টো ওপৰত পাই যাব আপোনালোকে চাব আজি আমাৰ ভূপেন হাজৰিকাৰ প্ৰগ্ৰেম শেষ হ'ল মানে শেষ হোৱা নাই এতিয়াও চলি আছে কিন্তু আমি ঘৰত আহিলোঁ কাৰণ নৰিয়াৰ টোপনি লাগছে আৰু তেতিয়া নাচা ড্ৰেছ চেঞ্জ কৰাই সেনেকৈ আছিলোঁ তো এতিয়া গৈ আছোঁ তো আজিৰ ভিডিঅ'টো মানে গোটেইবিলাক গানবিলাক দেখুৱাব নোৱাৰি কাৰণ কপিৰাইট লাগি যাব সেইকাৰণে আপোনালোকে যদি এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই গাইজ